কবিতাৰ শিৰোনামা তাই এতিয়া আৰু নাই। কথা পাৰ্থপ্ৰতিম দাস, আবৃত্তি জুম্পী হালৈ। তাই প্ৰতিটো কথাত ধেমালি কৰিলে। তাই সদায় মোৰ লগত থাকি মোক হহুৱালে। এনেকৈ তাই এদিন মোৰ জীৱন হৈ পৰিল। কিন্তু এদিন কি হ'ল জানা? যেনেকৈ মোক হাঁহিব শিকালে, মোক জীৱন জীয়াব শিকালে, তেনেকৈ তাই মোৰ জীৱনৰ পৰা আঁতৰি গ'ল। মই বুজিবই নোৱাৰিলোঁ যে তাই মোক এৰি গুচি গ'ল। বৰ অকলশৰীয়া কৰি দিলে তাই। এতিয়া আৰু তাই এই পৃথিৱীত নাই। মোক হাঁহিব শিকোৱা ছোৱালীজনীয়ে আজি মোক কেৱল চকু পানী দি আঁতৰি গ'ল। তাই মোক এৰি বহু দূৰ গুচি গ'ল। বহুত কান্দিলোঁ তাইৰ বাবে। পাগলৰ দৰে চিঞৰিলোঁ। কিন্তু তাই এবাৰো ঘূৰি নাহিল মোৰ বাবে।